Hawai, pintu kone. হাও ভাই কপাল দেখোন কি হ'বনে ভাই তোৰ বাপ্পাও ভাই আজি কিমান দিনৰ মূৰত লগ পালোঁ আৰু হয় ভাই, বহুত দিন দেখা দেখি নাছিলো আমি। হয় ভাই পিছে তোৰ খবৰ কেনে খবৰ আছো দে আৰু বেয়াও নহয় ভালো নহয় এনেকে আছো দে পিছে তোৰ খবৰ কচোন কেনে? ময়ো আছো দে ভাই আৰু এনেকে চলি আৰু টুক টাককে আজিকালি বাংগালোৰতে নে কাম তোৰ? বাংগালোৰতে তাতে কৰি আছো দে কোম্পানীটোত কিবাকে ঠিকে আছে দে কিবা কৰি থাকিব লাগিব দে ভাই। পিছে ভাই আমাৰ লগত হৰেণৰ খবৰ কি তাকো বহুত দিন লগে বনায়ে সিও আছে দে সিও গুৱাহাটীৰ কোম্পানী এটাত সোমাইছিল 2 মাহ মান আহাই নাছিল ইভাগে ঘৰক এতিয়া এইকেইদিন ঘৰতে আছে সি। হয় নেকি তাকো বহুত দিন লগে বনায়ে ভাই আগতে আমি তিনিটা কম ক্ৰিকেট খেলিছিলোঁ না একেলগে না ভাই কিবা মনত পৰে মাজে মাজে মোৰো ভাই এটা দেখোন কাম কৰিব পাৰি এইকেইদিন তই ঘৰত আছা হৰেণো ঘৰত আছে আমি তিনৰ লগত খানা এটা খাই দিওঁ বল নহ'লে ভাই মজা আইডিয়া বঢ়িয়া ভাই পাৰি এটা খানা খাবা ভাই ৰবিবাৰে ঠিক কৰিলোঁ তই খানাটো মোৰতো প্ৰব্লেম নাই কিন্তু হৰেণক দেখোন খবৰটো দিয়াই নাই তাৰ গেছ নাই এইকেইদিন সি এনেই আছে ঘৰত তাক মই যাই পেলাই ফোন কৰি কৈ দিম ৰ তাৰ প্ৰব্লেম নাই যদি কথা নাই দে হ'ব দে ৰবিবাৰে খাই দিম আৰু তিনিটাই লগ হৈ মজাকে দে ভাই কিন্তু এটা কাম কৰিবি মানে দৈ ভাতিবেলা আজি আমাৰ ঘৰলৈকে আহি যাবি খানাৰ বস্তু কি মানে আইটেম কি কৰা এবাৰ ডিছকাছ কৰিব লাগিব না হ'ব দে মই আহি যাম দে 5:30 মানত তই নহ'লে হৰেণকো ফোন কৰি আহিবা কবি তাক ফোন কৰি দিবি মোৰ তাতে তাৰ নাম্বাৰটো নাই বোধ হয় তাৰ এই আগৰ নাম্বাৰটোত কিবা ফোন নালাগে দেখোন তাৰ আগৰ নাম্বাৰটো নাই ৰ এতিয়া সি নতুন চিম লৈছি না হ'ব দে ময়ে কৈ দিম দে তাক ফোন কৰি হ'ব দে কিন্তু এই হৰেণৰ নাম্বাৰটো দিবিচোন মোক আজি হ'ব দে মই তোক হোৱাটছএপত মেছেজ কৰি দি আছোঁ দে নাম্বাৰটো তাৰ দে এতিয়া যাই থাকোঁ দে ভাতিবেলা লগাম দে তোমাৰ ঘৰত দে ভাই দে ভাতিবেলা আহিবি গোপালে আছা না গোপাল ভাই আহিছা তই দে ভাল কৰিলি দে বচোন তই খানাখিনি হিচাপখিনি কৰি লওঁ দে এতিয়া নবাহো দে ভাই সোনকালে হিচাপটো কৰি দিওঁ দে কি যোগাৰ কৰিম তুই ভালকে মোৰ একঠাইত জাগাব লগা আছে ৰ দে এনে হিচাপ মানে মই মন্দিৰ এটা ভাবি থৈছোঁ মানে তোন বা কি ক মানে মই ভাবছোঁ মানে কি দালি তৰকাৰী মাছ মাংস আৰু সেই পদিনা চালাড এখন কৰিম বুলি ভাবিছিলোঁ তোৰ এই পদিনা জ্বালা তালা সেনেকৈ দি অলপমান সেনেকৈ দি ভাল লাগিল হয় তোন বা কি ক এতিয়া নাই ঠিকে আছে দে আঞ্জাও এসোপামান কৰিলে খাব নোৱাৰিয়ে এনে ফেলেনি যাব পাছত সেইকাৰণে ময়ো সেই তোৰ এই চব্জি বেছি মানে ভাজা সেনেকৈ ভবা নাই সেইকাৰণে অলপ ফেলেনিহে যাব পিছদিনা ঠিকে আছে দে মাংসটো অলপ বেছিকৈ আনিম আৰু মাংসটো অলপ যাব না খাওঁ হ'ব দে তোৰ 3টা মানুহ 1.5 কেজি মাংস হৈ যাব হ'ব কেছ নাই 1.5 কেজি এভেইলেবল হ'ব মাংস 3টাৰ তেতিয়াহ'লে ঠিকে আছে দে কিন্তু এতিয়া বাজাৰটোহে কথা আহিল বাজাৰটো এটা কাম কৰোঁ দে বাজাৰটো ইখান যিখিনি হয় যি লাগে মোৰ পইচা দি লৈ আহোঁ পাছত তহঁতাই মই সেই কৰি দিবি পইচাটো উঠাই দিবি ইখান যি খৰচ হয় মোৰ পইচা দিয়ে লৈ আহোঁ আৰু হ'ব দে সেইটোৱে কৰ তাৰপিছত লাষ্টৰ হিচাপটো ভালকৈ কৰি আমাৰ দৰে কিমান তোক দি দিম আৰু আমি হ'ব দে তে বাজাৰটো ময়ে কৰিম দে তোমাৰ বাজাৰৰ চিন্তা কৰিব নালাগে আৰু তে ভালে হ'ল দে বাজাৰটো কৰিবি আৰু তয়ে আমি দৰে টেনশ্যন নলওঁ আৰু বাজাৰত সিমান নালাগে তোন এই জাগাখিনি অলপ চাফা কৰিবি খালি
জেগা মানে খানা খোৱা জেগাখিনি ওচৰ কৈছোঁ অলপ মানে চাফা চাফাই কৰিবি বাকী বজাৰৰ টেনশ্যন ধুন ল'বা নালাগে দে সেইখিনি কৰিম দে মই ভালকৈ ঠিক আছে দে আমি দে জেগাটো অলপ চাফা চাফা কৰি থ'ম দে তেনেহ'লে মই এতিয়া যাওঁ দে মোৰ একটা কাম এটাও আছে আৰু এতিয়া দে ভাই যা দে ভাই যাই থাকোঁ দে যা ভাই যা সেই বাকীখিনি ৰন্ধা হ'লে এতিয়া অকলে এই পদিনা চাটনিখন বাকী আছে আৰু তে পদিনাখিনি দি উলিয়াই মই এইখিনি বতো দে এইখিনি বটি চাটনিখন বনাই লৈ ভালকৈ ভাতকেইটা খাওঁ আৰু লাহে লাহে হয়নে এই পদিনাখিনি ক'ত থৈছা আৰু কি ক'ত থৈছা মনতে আছে মই মনা বস্তু দাৰা নাই আৰু বেলেগ নাইয়ে মনত পদিনা নাই মনত ভালকৈ আছোন ভালকৈ চা আছে দে সেই ভালকৈ চাইছোঁ মই নাই তাতে পদিনা মনত কিনো কয় পদিনা নাই মনাত নাই তাতে মনত নাই পদিনা চালোঁ মই ধেত তেৰিকা পাৰিলোঁ বোধহয় যাম মই আনবা না দোকানীয়ে ভৰি দিব পাৰিলা দে ভাইতে হ'ব দে আৰু পদিনা চাটনিটো বাদে দে উঙাতে না কি ৰ বাদ দিবা নালাগে মই আইডিয়া এটা পাইছোঁ মই পদিনা যোগাৰ এটা কৰি আছোঁ কি জগাৰে ভাই কালি শৰ্মা খুৰাৰ ভেটটোত পদিনা দেখা পাইছিলোঁ এতিয়া আন্ধাৰত মনে মনে যাই লৈ আহোঁ কোনেনো গম পাব নালাগে নেকি ভাই ধেই একো নহয়ে মই যাই আছোঁ মই যাই লৈ আহিম টেনশ্যন ল'ব নালাগে দেখোন 10 মিনিট দেখোন দে ভাই ভালকৈ যাবি ক'ৰবাত আৰু খেদা খাবি চাবি ৰাতি আৰু চুৰ বুলি বম খেদা দিব দেই একো নহয়ে টেনশ্যন নল'বি মই আনি আছোঁ না কোন 10 মিনিট দে যা মজা কোনো নাই দেখোন লৈ যাওঁ উঠে পূৰা এক মুঠামান চাটনিটো খাই ভাল লাগব পদিনাৰ বাপ্পা ঐ হল দে তোলা কিবাকে এতিয়া সোনকালে বলাব লাগে নহ'লে কোনোবা আহি দেখা পালি আৰু হৈছে আৰু পিঠিত কিল পৰিব ৰাতি সোনকালে যাই থকাই ভাল ভাই সঁচাই আনলি না কি ডেঞ্জাৰ চোনে তই ডেঞ্জাৰে মই এনে মই আনিম বুলি কৈছিলোঁ না আনিলোৱে সেইকাৰণে দে হ'ব দে পিন্তু যে এখনি বতা বোলে বতচোন এখনি বতাখিনি চাটনিখিনি ক'ত তই দি বতো দে পদিনাখিনি ধুবা লাগছিল নহয় বতাৰ আগতে ধুবা নালাগে পদিনাৰ পৰা নিয়াৰত ভিজিয়ে আছে ধুবা লগা নাই পূৰা ভিজি আছে নিয়াৰত ভিজি আছে এই গৰমৰ দিনত নিয়াৰ আগৰ পৰা আহিব ভাই নহয় আছে বাহিৰত নিয়াৰ এতিয়া গম পোৱা নাই বাহিৰত নিয়াৰ আছে শাক পূৰা ভিজি আছে একদম পূৰা জেপ জেপা হৈ আছে শাক নিয়াৰ নহ'লে কি এনে ভিজি থাকোঁ নেকি শাক হয় নেকি দে হ'ব দে বটি দিবা দে ইয়াক ভাই বতে ধুবা নালাগে বোলে বতে আতে হ'লে বতা হ'লে আৰু আমি সোনকালে ভাতকেইটা খাওঁৱে দে আৰু ৰাতি হৈছে আৰু দে ভাই বতো খাই হৈ গ'ল দে বতা ভাতকেইটা ৰেডি কৰ আৰু খাই দেও দে আৰু ভাতকেইটা ভাই দে ৰেডি কৰোঁ মজা লাগিল কিন্তু দে ভাই খানাটো খাই কিবা এটা ভাল লাগিল ইমান দিনৰ মূৰত লগ হৈ খানা এটা খালোঁ মনটো ভাল লাগি গ'ল দে ভাই ভাই সঁচাকৈ কিন্তু আজি বহুত ভাল লাগছে দে ভাই আজি মানে সঁচাকৈ দে মজা লাগিল দে খানাটো আজি ভাই এতিয়া আমি ঘৰক লগি যাই থাকোঁ দে ৰাতিও বহুত হ'ল না কালিৰ পৰা লগ হ'ম দে আৰু ভাই দে যা ভাই যাওঁ যা পুৱা লগ হ'ম দে দে ভাই কালি কিন্তু খানাটো খাই কিবা এটা ভাল লাগিল দে ভাই সঁচাকৈ দে কিন্তু কিছু মজা লাগিল দে ভাই খানাটো খাই ভাই মজা কিন্তু তামাম মজা লাগিল দে ভাই এই সিফালে শৰ্মা খুৰাই আহি আছে কালি মই শাক চুৰ কৰা কথাটো গম পালাক না নাই মই এনে বুদ্ধি কৰি সুধিম আজি শৰ্মা খুৰাক
তহঁতে পাছফালৰ পৰা হাঁহি নাথাকিবি কিন্তু হাঁহ পাছত দেখি হাঁহি থাকিলে গম পাই যাব কিবা খতমতো কলা বুলি মই হ'ব দে আমি কিয় আহি থাকিম নাহো দে কিয় আহিম আহিছে ৰ তোৰ একদম চিৰিয়াছ থাকবি দেই খুৰা ক'ত যায় হে এনে অলপ আহিছোঁ ৰ'বা হ'লে এনে খবৰ পাতি ভালে কিজানি আপোনাৰ আছোঁ দে আৰু কিবাকে ভাল বুলিও ক'ব নোৱাৰোঁ বেয়া বুলিও ক'ব নোৱাৰোঁ পিছে আপোনালোকৰ যি পদিনাৰ খেতি কৰিছিল সেই খেতি কেনেহেন হ'ল খেতি ঠিকে আছিল ৰ'বা কিন্তু কালি কোনোবাই পদিনা হাবা চুৰ কৰি লৈ গ'ল ৰাতি কিনো কয় চুৰ কৰি লৈ গ'ল কোনে নিলাকে চুৰ কৰি পদিনাও চুৰ কৰি নেই মানে আজিকালি মানুহৰ স্বভাৱবিলাক ইমান বেয়া হৈ গৈছে আপোনাৰ কি ক'ব মইতো এই চুৰ তুৰ কৰা কামটো মানে ইমান বেয়া পাওঁ নহয় একদম মানে কি ক'ব বহুত বেয়া পাওঁ মই চুৰ তুৰ কৰা কামটো মোৰ একদমেই নাই এগলা অভ্যাস অলপেই নাই মোৰ হ'লেও তোমাৰ নিলেও বেছি আফচোচ নাই মানে সেই পদিনাখিনি এনেও আমি নাখালোৱে হয় সেইখিনি এনেও চাচি ফেলাম বুলি ভাবছিলোঁ কিয় হে মানে মোৰ সৰু ল'ৰাটোৱে ৰাতি তোমাৰ পাছফালে উঠি যাব ভয় কৰে সেইকাৰণে তোমাৰ সদায় ৰাতি সেইখিনিতে মুতে তোমাৰ পদিনাখিনিৰ ওপৰতে পৰে আৰু সেইখিনিতে মুতে সদায় সেইকাৰণে আৰু ক'ত খাবা সেই সোপা মোটা পৰি থকা সেই পদিনা সোপা এনেও সেইকাৰণে চাচিয়ে পেলাব লাগিল হয় কিবা দেখোন উইকবা ধৰিলা তুমি কি হ'ল তাত আকৌ নহয় দিয়ক খুৰা এই গেষ্ট্ৰিকৰ কাৰণে অলপ কুটছি আকৌ নহয় দিয়ক খুৰা দে ঘৰত যে গেষ্ট্ৰিকৰ টেবলেট খাবা মই এতিয়া যাই থাকোঁ দে তোহাৰ লগত তাতে মেল মাৰি থাকলি নহ'ব মোৰ যাক সোনকালে যাক চালা হাৰামি তই কি কৈছিলি পদিনাখিনি নুধলেও হ'ব নিয়াৰত জিকি আছে ধৰ মই কৈছোঁৱে বোলে এই গৰমৰ দিনত ক'ত নিয়াৰ পৰিব সি আৰু নাম নাই বোধৰে নিয়াৰত জিকি আছে নুধলেও হ'ব ভাবছোঁ তই সেইকাৰণে খাই পেলাই মানে পদিনাখিনিত মইতো নিমখো জোখাত দিছোঁ নিমখ কিয় বেছি পাইছোঁ তাতে পেচাব হোপা লাগি আছে সেইকাৰণে নিমখ বেছি হৈছে নিমখ লাগছে মাখা গোটেই খাই চালা পাগল তই চালা আজি পেচাব হোপা আনি খৈছা তোৰ ধৰি আজি পেচাব খাব লগা হৈছে মানুহৰ নিয়াৰত ভিজি আছে তাৰ পাগলৰ কথা আনবাৰীতো পাৰিছাহে পাছত আৰু যাই পেলাই ভাত দেখাই পেলাই আনি সেই পদিনা আনি খৈছা মানুহৰ পেচাব তোৰ মানে ভাই হ'ব দে আৰু কিমান গালি পাৰা ভুল হৈ গ'ল দে আৰু ভাই চৰি ময়োতো খাইছোঁ না তোহনে একলাই খাইছা নেকি ময়ো খাইছোঁ না পেচাব মোৰো খোৱা গেছি পেচাব বুলি গম পালিতো ময়ো নাখালোঁ তোহাকতো একলাই খোৱা নাই না হ'লেও পাগলা তোক মই ধুবা কৈছিলোঁ না আগতে কিয় নুধলি বেছি দেখে নিয়াৰত ভিজা বুলি কয় দে হ'ব দে আৰু এতিয়া তই কাজিয়া লাগব নালাগে হ'ব দে চালা ঘৰত যাই থাকলে মই তলেদি মুখ ধুবা লাগব তেৰিকা এই পাগলাটো ধৰি আজি চালা মানুহৰ পেচাব খাব লগা হ'ল তলেদি এখালি মুখ ধুবা লাগব মই